के छोड़ा है। नमस्कार बंधुসকল, আজি মাছ বনাইছো। বহুত দিনৰ মূৰত আজি বনাইছো মাছ। লকডাউনৰ কাৰণে বনোৱা নাছিলো, পোৱা নাছিলো এনেকে। এই মাছ বনাইছো আজি, ৰৌ মাছ। প্ৰথমে মাছখিনি ফ্ৰাই কৰিলো, তাৰ পিছত আকৌ মানে পিয়াজ ভাজি গ্ৰেভি বনাম। লাগি ধৰিছো অলপ। একচুৱেলি আমি নিজে বনাই নাখাওঁ, মানে হোটেলত থাকিলেও মেছত খাওঁ। আৰু মাজে মাজে মাছ মাংস খাব মন গ'লে আনি বন্ধুহঁতৰ লগত, আমাৰ যিখিনি লগৰ আছে আৰু বনাই মেলি খাওঁ তেনেকৈ। মাছেই হওক মাংসই হওক আনি বনাই খাওঁ মাজে মাজে, আমি মন যায় যেতিয়া। আমি মেছতে খাওঁ বাৰু, নিজে বনাই নাখাওঁ। অকল মাছ মাংস যেতিয়া মন যায় বনাই মেলি খাওঁ আৰু। পিঁয়াজ কাটিছোঁ, আদা নহৰু পিচিম, বিলাহী জলকীয়া আৰু এইফালে সৰিয়হ পিচি দিম অলপ, সৰিয়হ গুটি। উল্টাই দিম। বনোৱা অভ্যাস আছে ইয়াতো, আমি ধুনীয়াকৈ বনাব পাৰোঁ বাৰু। এতিয়া পিঁয়াজখিনি অলপ মিহি মিহিকৈ কাটি লৈছোঁ। যিমান মিহিকৈ কাটিম সিমান সোনকালে সিজিব আৰু মানে গলিব, তেতিয়া গ্ৰেভিটো ভাল হয়, তেতিয়া অলপ সোনকালে গলিব। কেইপিছমান আছে আৰু ফ্ৰাই কৰিবলৈ মাছ। অকলে কৰিছোঁ যে মাছো ফ্ৰাই কৰিছোঁ, এইফালে পিঁয়াজো কাটিব লগা হৈছে, বিলাহীও কাটিব লগা হৈছে, মছলাও পিচিব লগা হৈছে। লগৰজন ডিউটিত আছে, সেইকাৰণে অকলে কৰিব লগা হৈছে আৰু। মছলা ৰেডি এতিয়া বনাবলৈ। মাছ ফ্ৰাই হৈ গ'ল। এতিয়া গ্ৰেভি বনাম। মাছ ফ্ৰাই হৈ গ'ল, বিলাহী কাটিলোঁ, এইফালে পিঁয়াজ কাটিলোঁ, এইফালে সৰিয়হ পিচিলোঁ, এইফালে কেঁচা জলকীয়া পিচি থোৱা আছে, এইফালে আদা নহৰু পিচি থোৱা আছে, আৰু এইফালে মছলা এইবিলাক দিম। তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজ দিম। বহুত গৰম হৈ গ'ল দেই। এতিয়া পিঁয়াজখিনি ভাজি ল'ম আগতে অলপ। পিঁয়াজখিনি ভাজি অকণমান ব্ৰাউন কালাৰ আহি যাব, ব্ৰাউন কালাৰ হ'লেলৈকে অলপ ভাজিব লাগিব। এতিয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ অহালৈকে অলপ ভাজিম। এতিয়া ভাজি থাকিলে ব্ৰাউন কালাৰ আহিব। নিমখ অলপ দি দিম, নিমখ দিলে অলপ সোনকালে সিজিব পিঁয়াজখিনি। এতিয়া গ্ৰীণ চিলিখিনি দিম, পিচি থোৱা গ্ৰীণ চিলিখিনি। লগতে ভাজিব লাগিব ইয়াক। এতিয়া এই আদা নহৰু পেষ্টখিনি দিম। পুৰা ব্ৰাউন হোৱালৈকে ভাজি থাকিম একদম, আৰু তলত লাগিব নিদিওঁ।
এতিয়া বিলাহীখিনি দি দিম। এতিয়া হালধি দিয়াই নাই, মছলা দিয়াই নাই। হালধি দিলে লাগি যাব তলত, এতিয়া সেইকাৰণে দিয়া নাই। এতিয়া অকল নিমখ দিছোঁ, অলপ পিছত দিম। বিলাহীখিনি অলপ গলি লওক। গলিছে আৰু বিলাহীখিনি, পানী অলপ দিব লাগিব এতিয়া। এতিয়া হালধি অলপ দিম। ধনিয়া পাউডাৰ, অলপ গৰম মছলা দিম। বেছি নিদিওঁ, গৰম হৈছেতো। অলপ এতিয়া জিৰা পাউডাৰ দিম অলপ। এইখিনি অলপ মিলাই দিওঁ। এতিয়া অলপ উতলিব দিম। মছলা দিয়া হৈছে এতিয়া বৰ্তমান। এতিয়া মাছখিনি দিওঁ আৰু দিব হৈছে, এইখিনি দি দিওঁ। এতিয়া আকৌ অলপ উতলিব দিম। হৈ গ'ল, এতিয়া খাব হৈ গ'ল। নিমখ চালোঁ, নিমখ হ'ল, নমাব হৈছে। এতিয়া ধনিয়াখিনি দি অলপ দেৰি ঢাকি থৈ দিম, নমাই পিনি। এতিয়া ধনিয়াখিনি দিলোঁ। ধনিয়া দিলোঁ, এতিয়া নমাই দিম। এতিয়া অলপ দেৰি ঢাকন দি থৈ দিম। এতিয়া ঢাকি থৈ দিছোঁ অলপ দেৰি। এতিয়া খাইছোঁ দেই মাছ ভাত। এতিয়া খাওঁ, কেনেকুৱা লাগিছে জানো, খাই ভালে লাগিছে বুলি কৈছে বন্ধুজনে মোৰ। ভাত খাই উঠিলোঁ, খাই ভাল লাগিলে মাছৰ আঞ্জাখন আজি। এতিয়া অলপ শুম বুলি ভাবিছোঁ। এতিয়া অলপ শুই লওঁ, আবেলি উঠি যাম আকৌ গ্ৰাউণ্ডলৈ। অলপ ৱাকিং চোৱাকিং কৰিম আৰু কিবা কিবি অলপ। এতিয়া অলপ আৰাম কৰোঁ। গতিকে বাই ফ্ৰেণ্ডছ, আকৌ নতুন এটা ভিডিঅ'ত লগ পামগৈ। বাই।